হাই গাইজ, আজি আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আজি বিশেষ ক'ব লগা একো নাই, হ'লেও আহিছোঁ ভিডিঅ' অলপ বনাওঁ বুলি। মনটোও ভাল নহয়। কালি কণকণা অন্নপ্ৰসন্ন ভিডিঅ' দিলোঁ, তাৰ ইউটিউব চেনেলৰ পৰা ৰিমুভ কৰি দিলে। সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ'বিলাক বনাওঁ, ইমান কষ্ট কৰি ডিলিট কৰি দিয়ে ন, সেইটো কাৰণে মনটোও ভাল নালাগে, বহুত বেয়া লাগে। এইফালে আকৌ কণকণাৰ গাটো ভাল নহয়, এইফালে মোৰো ইমান ভাল নহয়। হ'লেও মানে আপোনালোকে কিজানি বেয়া পাব নি বুলি ভিডিঅ'বোৰ বনাবলৈ লৈছোঁ। আৰু এতিয়া এনেই আৰু ঘৰৰ ওচৰতে ইমান ধুনীয়া হাৱা বতাহ মাৰিছে। আহিয়ে পুখুৰী কিনাৰতে ৰৈছোঁহি। এনেই ইমান মজা মজা বতাহ মাৰিছে, দেখিছে ইমান ধুনীয়াকৈ সুন্দৰ বতাহ মাৰি আছে। এইফালে ৰোৱা পথাৰখন গ্ৰীণ কালাৰ হৈ গৈছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। বতাহ মাৰি আছে, ৰোৱা গোজা হাউলি গৈছে, দেখিবলৈ ইমান সুন্দৰ লাগিছে। সেইটো কাৰণে বতাহজাকৰ কাৰণে ইয়াত ৰখিলোহি আৰু ভিডিঅ' বনাওঁ বুলি। আপোনালোকে যিমানে ভিডিঅ'বিলাক চাই আছে, কমেণ্টটো আৰু শ্বেয়াৰটো বহুত কম কৰিছে। যদি বেয়া নাপায় সেইবিলাক কৰি দিব, আমাৰ তেতিয়া ভিডিঅ' বনাবলৈ ভাল লাগিব। তেতিয়া মোৰ সদায় ভিডিঅ' কৰিবলৈ মন যাব। যিমানে কাম নাথাকক লাগিলে সেইবিলাক কাম বন এৰি পিনে ভিডিঅ' কৰিব মন যাব। আৰু আপোনালোকৰ চিনাকি যদি কেনেবাকৈ থাকে তেহেঁতকো ক'ব, তেতিয়া মই ভিডিঅ' সদায় আপোনালোকৰ কাৰণে বনাম। এতিয়া হ'লেও বনাওঁ বাৰু, বহুত কম হৈছে বনোৱাটো। ডেইলি দিব নোৱাৰিলেও দুদিনৰ পাছত বা এদিনৰ পাছত তেনেকৈ দিয়া হয়। কামৰ আজৰি নাপাওঁ, তেনেকৈ থাকি যায়। সেইটো কাৰণে বেয়া নাপাব, এদিনৰ পিছত বা দুদিনৰ পিছত সেনেকৈ দিম আৰু। এয়া চাওক ইমান ধুনীয়া সুন্দৰ বতাহ মাৰি আছে, ইমান ভাল লাগিছে ৰখি ন। এতিয়া ঘৰলৈ আহি আছোঁ, কণকণা শুই আছে, মা হাঁহ কুকুৰা বিচাৰি গৈছে। সেইটো কাৰণে ঘৰে বুলিবোৰ গুচি আহোঁ। অকলে অকলে কণকণা শুই আছে, ভয় কৰিব পাৰে ন উঠিলে মানে। উঠি বাৰু আমনি নকৰে, হ'লেও খেলি থাকিব। খেলি থাকিলেও আকৌ অকলে অকলে থাকিলে ভাল নালাগে ন, সেইটো কাৰণে ঘৰলৈ আহিছোঁ। আজিকালি বহুত পেকেটবিলাক টান কৰি দিওঁ। কটাৰীখন হোৱা হ'লে পাৰিলোঁ হয়। এইফালে সেইটো খুলি লৈছোঁ, খাবলৈ দেৰিয়ে হৈ গৈছে পোৱালিখনৰ। মই মিমি মছলা এতিয়ালৈকে মিলালোঁ। মিমি মছলাটো ঢালি লওঁ, তেতিয়া খাবলৈ অলপমান ভাল লাগিব মানে। আমাৰ ভিতালীয়ে কি কৈছে দেখিছা, গেছ দিলোঁ কৈছে। এইটো হেৰি ইটো দিলে ভাল লাগিব জানো, এইটো লোৱা। এইফালে মই মিমিটো বহুত খাই ভাল পাওঁ, সেইটো কাৰণে মিমি মানে আনিব পঠিয়াওঁ পোৱালিখনক। যোনে হওক লাগিলে মই পঠিয়াওঁ আৰু মিমি আনিব যাওঁ দোকানৰ পৰা বুলি। আৰু দোকানীতে সুধে মিমি ইমানকৈ সদায় সদায় কোনে খায়, কয় আৰু নবৌয়ে খায় বুলি। সেইটো দিলে খাই ভাল লাগে জানো? লাগে ভাল। মই অলপ দিলোহে নাই দিয়া। এনে খাই আৰু এইফালে যাওঁ। আজি বৰষুণ দিব নেকি, ক'লা মোলা কৰি আহিছে দেখোন। ইমান গৰম উঠিছে, গুপ গুপকৈ বতাহজাকো মাৰি দিছে। আমাৰ কণকণা ঠাণ্ডা পাইছে, সেইটো কাৰণে অলপ দেৰিলৈকে হৈছে। আমাৰ অমিতাজোপা মতা হ'লে মাইকী হ'ল বাৰু। অমিতা চমিতা নালাগে, অকল ফুলে ফুলি আছে। এইফালে আমাৰ কুন্দুলি গছ লাগি আছে, কুন্দুলি ছিঙিবলৈ সময় নাই। এইফালে তিয়ঁহ লাগিছে আৰু দুটা তিনিটামান, খাব হোৱা নাই। এইফালে ৰঙালাও কলি আছে। বেঙেনা গছ, বেঙেনাটো খাই ভালে লাগে, ফ্ৰাই কৰি পিনে তেলত। এইটো এটা লাগিছে, এটা কলি আছে আৰু হ'লেও এইটো এটা বেলেগে কিছুমান মানুহে এতিয়া দাঁত পোকে খায় বুলি
নেখায়। মই আকৌ বেঙেনাটো খাই বহুত ভাল পাওঁ। আমাৰ আকৌ কণকণা বাপেকে অলপো বেঙেনা আৰু তিতা খাবই নোৱাৰে। খজুৱাই বোলে। খজুৱাই আকৌ দাঁত পোক আছে। সেইদিনাখন এতিয়া হস্পিটেলত গৈ পেলাই হাতখন দি দাঁত এটা হোৱাই নিছে গুৰি দাঁত। আমাৰ তো ভেন্দি আজি ছিঙি খাব পৰা গ'ল হ'লে ন? কেইটা লাগিছে জানো? কালি খোৱা হৈছিলে বাৰু। বেয়া লাগিছে আৰু। আমাৰ ছাগলীবিলাকৰ পৰা নাথাকে, ছাগলীয়ে বহুত খাই দিয়ে। আৰু ছাগলী জেউমাত উঠি লৈ আৰু ডাঙৰ একদম মানুহে আমি ভাবোঁ কি এই মানুহবিলাকে ছিঙি লৈ যায় আহিলে মানে, কিন্তু নহয় যে কালি দেখিছোঁ ছাগলীয়ে খাইছে। এইফালেও ডাঙৰ হৈ আছে। 2-3টা মানুহৰ কাৰণে ধুনীয়া। আমাৰ এতিয়া বাগানৰ পাত ছিঙিব হৈছে অলপ অলপকৈ। কিছুমান মানুহবিলাকে এতিয়া কটাৰী মাৰি দিয়ে, দেৰি হয় বুলি কাচি মাৰি দিয়ে। সেইটো কাৰণে কটাই মাৰিলে নাই বোলো দেৰি হৈ যায়। এদিন তাকে কৈছোঁ, পাত ছিঙি পোৱা নাই বোলো, লোকক সাজিয়ে দিয়াতকৈ নিজে ছিঙিব লাগে। ছিঙিছোঁ নেজানো পাত ছিঙিব। এতিয়া নানীয়ে কৈছে বুলি পাত ছিঙিব ভনী তই নাজানো কৈছে। এতিয়া মই কৈছোঁ কি আগতে ছিঙি পালেহে এদিন, এতিয়া নাপাওঁ ন। বৰষুণ দিব, বৰষুণ দিলে ভালেই হ'ব। অকণমান ঠাণ্ডা পৰিব। ইমান নহ'লে দিনত ৰ'দ দিছে, গৰমটো পৰিছে, শুই শান্তি নালাগে, বহিব শান্তি নালাগে। বাগানৰ গছত আম গছ লাগিছে ভালেই। আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ নেক্সট এদিন ভিডিঅ'লৈ আহি আছোঁ। বাই।